নমস্কাৰ। কবিতাৰ শিৰোনাম অলপ বিভ্ৰান্ত। কি যে বিড়ম্বনা, কোনটো সঁচা কোনটো মিছা। সপোনৰ অকাল মৃত্যু, এটা সপোনৰ বুকুত আন এটা সপোনৰ প্ৰসৱ, যদিও সি সম্পূৰ্ণ অবাঞ্ছিত ঘৰে দুৱাৰ। এনেকৈয়ে সপোন ভাঙে, গঢ়ি উঠে প্ৰহেলিকাৰ প্ৰাচীৰ। মৰি মৰি যি থাকে অপ্ৰাপ্তিৰ বীজ, অশান্ত মনত দলন দি থাকে উত্তৰ নোপোৱা সাঁথৰ। নোপোৱাতকৈ বহুত কিবা কিবি পোৱা বুলি মিছা পতিয়ন গৈছো। বুকু ভিন্দাই হিতাহী মাৰি আত্মগৌৰৱত বিভোৰ হৈছো। দেশখন একেবাৰেই বাচি গ'ল, নহলে অসমৰ অৱস্থা কি হ'লহেঁতেন বুলি বুজাবলৈ যত্ন কৰা ঘৰৰ মানুহৰ মুখবোৰ মনত পেলাই সান্তনা লভিছো। বোলছবিৰ দৰে স্মৃতিবোৰ মনৰ পৰ্দাত খুলি লৈছো। আমি অসমীয়া অলপ বেছি জেদী। আচলতে আমাক জেদ কৰিবলৈ বাধ্য কৰা হয় সকলো পিনৰ পৰা। ইনকলাব জিন্দাবাদ 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 বুলি নিজৰেলৈকে বুজিব নিবিচাৰে কোনোৱে। সকলোৱে প্ৰথমে নিজৰ লাভটো চায়। অসমীৰ ক্ষয় ক্ষতিৰ কথাই আগভাগ নাপায়। লাগিলে তেওঁ ঘৰৰে হওক অথবা জাপ খাই থকা সম্বন্ধীয় নহওক কিয়। বহুদিনৰ পৰা পৰীক্ষাত প্ৰথম হলে ইটো দিম সিটো দিম বুলি ছবি দেখুৱাই থকা কিতাপখন ফলাফলৰ পিছত ফালি চিৰি পানীৰ পাত্ৰত পেলাই দিলে পাব লগাজনে কি আশা কৰে? দিব থকাজনে ক'ব পাৰে, মোৰ সকলো ছবি মনত আছে, সকলো কথা মনত আছে, তুমি সকলো পাবা। কিন্তু পাব লগাজনৰ 100%ই সন্দেহ নোহোৱাকৈ নাথাকে। কথাবোৰ অলপ পাক লগাকৈ কৈছো, কাৰণ আমি পাকৰ ভিতৰত সোমাই পৰিছো। কথা আছিল চাৰিওফালৰ পৰা ঘেৰি আনি পুখুৰীৰ মাছবোৰ উলিয়াই অনা হ'ব। সেইমতে পুখুৰীৰ পানী খোলা কৰা হ'ল, কিন্তু মাছ ধৰাৰ আগতেই তাত আকৌ নিহিচা পুখুৰীৰ পানী মাছেৰে সৈতে সোমোৱাই দিয়া হ'ল। এতিয়া প্ৰশ্ন উঠা স্বাভাৱিক, পুৰণি নতুন মাছে মিলি গোটেই পুখুৰীৰ স্থায়ী মাছৰ অস্তিত্ব সংকটত নেপেলাবনে? ইমান দিন জালেৰে ঘেৰি ৰখা মাছবোৰ মুকলি হৈ নুঠিবনে? সেই সকলোবোৰ জাল মিছা আছিল নেকি? মুক্ত মাছে পুখুৰীত অঘটন ঘটাবলৈ কিমান পৰ লাগিব? বহুতে কোৱাৰ দৰে জালত বন্দী মাছবোৰ নলায় আৰু জাল ফালি নতুন মাছ সোমাব নোৱাৰে। দুয়োটা কথাৰে হাল্লা বল। অসমীয়াই কেতিয়াও বিপদত নপৰক। অসমীয়াই কেতিয়াও বিপদত নপৰক। ধন্যবাদ।